কবিতাৰ শিৰোনাম নাৰী কবি দীপালী চেতিয়া মজুমদাৰ জন্মদাত্ৰীৰ দীঘলীয়া যন্ত্ৰণা উৰ পেলাই কান্দি কান্দি পৃথিৱীত পৰিছিলো নাৰী হৈ আইৰ দুখ পাতলাবলৈ শতিকাজোৰা দুখৰ বোজা ল'বলৈ মই ৰামায়ণৰ সীতাই কৈছো ৰামৰ পত্নী সীতা মই লক্ষ্মণ ৰেখা পাৰ কৰাই ৰাৱণে মোক লৈ গ'ল লংকালৈ জটায়ু পক্ষীৰ বাদে কোনেও মোক বচাবলৈ আগবাঢ়ি নাহিল ৰাৱণে মোক হাতত ধৰাৰ বাবে পবিত্ৰ হৈও অপবিত্ৰ হলো যাৰ বাবে মই বনবাস খাটিত অগ্নি পৰীক্ষাও দিলো কিন্তু কিয় কেৱল নাৰী হোৱাৰ বাবে মই মহাভাৰতৰ দ্ৰৌপদী কৈছো পঞ্চ পাণ্ডৱৰ পত্নী দ্ৰৌপদী মই ৰাজসভাত দুঃশাসনে মোক বস্ত্ৰহৰণ কৰিলে তেতিয়া আছিলো মই ৰজস্বলা পঞ্চপতিয়েও মোক লজ্জা নিবাৰণৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে কিন্তু কিয় কেৱল নাৰী হোৱাৰ বাবে মই একবিংশ শতিকাৰ দামিনীয়ে কৈছো ধৰ্ষিতা নিৰ্যাতিতা মই দলবদ্ধভাৱে মোক বলাৎকাৰ কৰিলে তাতো ক্ষান্ত নাথাকি চলন্ত বাছৰ পৰা ৰাস্তাত পেলাই দিলে পশুৰ দৰে অৱশেষত মৃত্যুৰ ওচৰত মই হাৰ মানিলো কিন্তু কিয় কেৱল নাৰী হোৱাৰ বাবে তথাপিও জনম লম নাৰী হৈ আইৰ দুখ পাতলাবলৈ শতিকাজোৰা দুখৰ বোজা ল'বলৈ পৃথিৱীখন উৰ্বৰা কৰিবলৈ